যিসকলে আমাৰ ভেটি মাটি সংস্কৃতিৰ ওপৰত আঘাত কৰিবলৈ আহিছে সেইসকলক অতি শীঘ্ৰে ইলেকশ্যনৰ পিছত উচ্ছেদ কৰাৰ বাবেও মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাই তেখেতক এবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি কৰিছোঁ। BTC টু ট্ৰেন্সফাৰ এটা ছাবজেক্ট লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো আপোনাক এই BTC অঞ্চলৰ পৰা খেদিব পৰা কাৰো হিম্মত নাই। চাগে দিলীপ শইকীয়াই আমাৰ যি কথা কৈছে এইটো আমাৰ ডিবেট হৈ গ'ল মই এইটো ৰিপিট কৰিব বিচৰা নাই। এখেতে যি কথাটো কৈছে সেই কথাটো আমি হজম কৰিব পৰা নাই। দিলীপ শইকীয়া ইতিমধ্যে বিটিআৰত উচ্ছেদ হ'ব বুলি কৈছে নিৰ্বাচনৰ পিছত। BTC টু ট্ৰেন্সফাৰ এটা ছাবজেক্ট লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো ইয়াত আইনটো যেতিয়ালৈকে চেঞ্জ নহয় আপোনাৰ কি কয় পাৰ্লিয়ামেণ্টত যদি চেঞ্জ নকৰে দুটা পাৰ্লিয়ামেণ্ট আছে আমাৰ ৰাজ্যসভা আৰু লোকসভা দুটাটো যদি গৃহীত কৰি পেলাই যদি এমেণ্ডমেণ্ট কৰি পেলাই যদি চেঞ্জ নকৰে আপোনাক এই BTC অঞ্চলৰ পৰা খেদিব পৰা কাৰো হিম্মত নাই। ৰাইজ আতংকিত হৈ আছে বিজেপিয়ে যদি উচ্ছেদ কৰে আঞ্চলিক দলসমূহে আপুনি কিয় বিজেপি বুলি কৈ আছে? আপুনি কাক ভয় কৰিছে? আপুনি নিজে ভালকৈ থিয় হৈ থাকক না। আপুনি লেংৰা হ'লেহে আনৰ কাণ্ডত যদি হাত দি পেলাই খোজকাঢ়িব বিচাৰিলেহে আপুনি সেই মানুহজনক ভয় কৰিব। আপুনিতো লেংৰা নহয়, আপুনি সুস্থ। আমি খুব ফিজিকেলি স্পিৰিচুৱেলি মেণ্টেলি এভৰি চাইড আমি সুস্থ। গতিকে কাৰোবাৰ ভয়ত আমি মানে ভিজা মেকুৰী নিচিনা হৈ থাকিম সেইটোতো নহ'বতো। BTCত 35 লাখ আমাৰ ভাৰতীয় নাগৰিক আছে, 16টা জাতি জনগোষ্ঠী আছে। সেই 16টা জাতি জনগোষ্ঠী একগোট হৈ পেলাই 35 লক্ষ আমি ভাৰতীয় নাগৰিকে সকলোৱে যদি একবাৰ চিঞৰ মাৰি দিয়ে এই দুশ্মন নিজে উপৰি যাব। বৰ্তমান বিজেপি আৰু ইউপিৰ যি সংঘাত এই সংঘাতৰ পিছত আপোনাৰ নাই এইটো সংঘাত হোৱা নাই। এইটো সংঘাত বুলি নহয়, সেইটো আমাৰ আইডিঅলজিকেল কনফ্লিক্ট। তেওঁলোকে কয় চাগে দিলীপ শইকীয়াই আমাৰ যি কথা কৈছে এইটো আমাৰ ডিবেট হৈ গ'ল মই এইটো ৰিপিট কৰিব বিচৰা নাই। এখেতে যি কথাটো কৈছে সেই কথাটো আমি হজম কৰিব পৰা নাই। ঠিক আছে, সেইটোৱে পাৰ্থক্য। তেওঁলোকে বিজেপি হিচাপে গৈ আছে, কংগ্ৰেছ হিচাপে গৈ আছে। আমাৰতো কংগ্ৰেছো বন্ধু, বিজেপিও যেনেকৈ বন্ধু কংগ্ৰেছো আমাৰ বন্ধু, হাগ্ৰামাও BPPও আমাৰ বন্ধু। আমিতো কোনো মানুহ হিচাপে বা পাৰ্টি হিচাপে কাৰো লগত দিলীপ শইকীয়া হিচাপেহে ব্যক্তিগতভাৱে সি পাৱাৰটো লৈ পেলাই যিটো কটাব বিচাৰিছিল ইয়াৰহে প্ৰতি উত্তৰ দিছে।